Hello everyone. আজি এই ভিডিঅ'টোত যিসকল কেণ্ডিডেটে অসমৰ বিভিন্ন কলেজত পেৰামেডিকেল কোৰ্ছৰ বাবে এডমিশ্যন লৈছিলে বা যিকোনো অন্য নাৰ্ছিং কোৰ্ছ বা ডি ফাৰ্ম আদি কোৰ্ছৰ বাবে এডমিশ্যন লৈছিলে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত তেওঁলোকৰ বাবে এই ভিডিঅ'টো আৰু এই ভিডিঅ'টোত দেখুওৱা হ'ব তেওঁলোকে কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব যিহেতু বৰ্তমান ৰেজিষ্ট্ৰেশ্যনৰ সময় আহি পৰিছে গতিকে আগৰ ভিডিঅ'টো দেখুৱাইছিলে মাইগ্ৰেশ্যন কিদৰে এপ্লাই কৰিব আৰু এই ভিডিঅ'টোত আমি দেখাবলৈ গৈছোঁ যে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কিদৰে অনলাইন কৰিব গতিকে প্ৰথমতে এইটো দেখিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স তাৰ ৱেবছাইটত আমি যাব লাগিব এইখিনিতে এটা কথা মন কৰিব যিসকল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত আছে এফিলিয়েশ্যন আছে তেওঁলোকেহে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব বেলেগ ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা সকলৰ বেলেগ প্ৰচেছ হ'ব তেওঁলোকৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰিব গতিকে এইটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকাখিনিৰ বাবে আৰু বিশেষকৈ মই পেৰামেডিকেল কোৰ্ছ যিটো কিছুদিনৰ পূৰ্বে এডমিশ্যন হৈ গৈছিল তাৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব গতিকে প্ৰথমতে আমি ৱেবছাইটটো অহাৰ পিছত এইটো এটা ইণ্টাৰফেচ দেখিবলৈ পাম তাৰপিছত এইটো দেখিছে SSUHS ফি কালেক্ট ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব আৰু ইয়াত দেখিছে এই লিংকটোত ক্লিক কৰিব লাগিব নেক্সট ক্লিক কৰাৰ পিছত ইয়াত এটা ডায়লগ বক্স ওলাব সেইটো টিক কৰিব লাগিব টিক কৰি পেলাই প্ৰচিড কৰিব লাগিব গতিকে প্ৰচিড কৰাৰ পিছত নেক্সট ষ্টেপ কি হ'ব ষ্টেট চিলেক্ট কৰিব লাগিব ষ্টেট হ'ব আসাম ইনষ্টিটিউশ্যন টাইপ এইটোত হ'ব এডুকেশ্যনেল ইনষ্টিটিউশ্যন তাৰপিছত গো ক্লিক কৰিব লাগিব চিলেক্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন আপোনালোকে যোনখন ইনষ্টিটিউটৰ পৰা ৰেজিষ্টাৰ কৰিব সেইটো ইয়াত চিলেক্ট কৰিব লাগিব গতিকে ইয়াত দেখিছে এইটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স ইয়াত ক্লিক কৰিব লাগিব ক্লিক কৰি ছাবমিট কৰি দিব লাগিব ছাবমিট কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব চিলেক্ট পে'মেণ্ট কেটেগৰী কি কেটেগৰী চিলেক্ট কৰিব লাগিব ইয়াত এনেকৈ স্ক্ৰল কৰাৰ পিছত একদম লাষ্ট অপশ্যনত এটা দেখিব ৰেজিষ্ট্ৰেশ্যন ফিজ আদাৰ কোৰ্চেছ মাইগ্ৰেটিং ফ্ৰম উইদিন আছাম এইটোত ক্লিক কৰিব লাগিব বাকী সকলো নহয় যিহেতু উইদিন আছামত কৰিছে আদাৰ কোৰ্চৰ পৰা গতিকে এইটো হ'ব তাৰপিছত এনেধৰণৰ এটা ইণ্টাৰফেচ আহিব তাৰপিছত নিজৰ নেম দিব লাগিব ফাদাৰ্ছ নেম ডেট অফ বাৰ্থ কলেজ নেম কণ্টেক্ট নাম্বাৰ সকলো দিব লাগিব কলেজ নেম আপোনালোকে যিখন কলেজত পঢ়ি আছে অসমৰ যিকোনো মেডিকেল কলেজত যিখন কলেজত আপোনালোকে পঢ়ি আছে তাৰ নাম দিব লাগিব তাৰপিছত কণ্টেক্ট নাম্বাৰ দিব লাগিব কোৰ্ছ দিব লাগিব আৰু ইমেইল দিব লাগিব এইখিনি ফিল আপ কৰাৰ পিছত ইয়াত দেখিছে ফিজটো 3000 গতিকে এইটো মন কৰি চাব যদি কিবা বেলেগ পইণ্টছ ক্লিক কৰিছে তাত বেলেগ ফি আহিব কিন্তু যোনটো 3000 আহে সেইটো কনফাৰ্ম কৰি ল'ব 3000 আহিব ইয়াত ফিজটো ৰেজিষ্ট্ৰেশ্যন ফিজ গতিকে সেইখিনি ক্লিক কৰাৰ পিছত ইয়াত কিবা ৰিমাৰ্কছ থাকিলে দিব পাৰে নহ'লে এইখিনি ছেইম ক্লিক কৰি ইয়াত ছেইম ইয়াত যি ভৰাইছিলে আগত সেইখিনিকে ইয়াত ভৰাব লাগিব নেম ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ ইমেইল সকলোখিনি ইয়াৰ দৰে ইয়াতো ফিল আপ কৰিব লাগিব এখন কিয় দিয়া হৈছে ৰিচিপ্টৰ কাৰণে ৰিচিপ্ট পে'মেণ্টৰ কাৰণে যোনখন ৰিচিপ্ট ওলাব তাত যিটো নাম আৰু ডেট অফ বাৰ্থ এক্সেট্ৰা প্ৰিণ্ট হ'ব তাৰ কাৰণে ইয়াত শুদ্ধ কৰি দিব লাগিব সেইদৰে গোটেই ডিটেইলছসমূহ ফিল আপ কৰি লৈছোঁ নেম ফাদাৰ্ছ নেম ডেট অফ বাৰ্থ কলেজ নেম এক্সেট্ৰা কোৰ্ছ নেম সকলোখিনি ফিল আপ কৰি লৈছোঁ আৰু এইটো মন কৰিব
ফিজটো 3000 থাকিব লাগিব যদি বেলেগ থাকে হেতু কিবা এটা ভুল হৈছে ষ্টেপ গতিকে হেতু চাই ল'ব সদায় তাৰপিছত এইখিনিও সেই আগৰ দৰে ইয়াত যিদৰে ফিল আপ কৰিছিলে ইয়াতো সেই একে ফিল আপ কৰিব লাগিব কাৰণ এইটো যি ফিল আপ কৰিব তাৰ নামতে ই ৰিচিপ্টখন প্ৰিণ্ট হ'ব গতিকে তাৰপিছত কি কৰিব লাগিব সাবমিট ক্লিক কৰি দিব লাগিব সাবমিট ক্লিক কৰাৰ পিছত এনেকৈ ভেৰিফাই কৰিব লাগিব লাষ্ট ডেট গোটেইখিনি ফাদাৰ্ছ নেম ডিটেইলছ এভৰিথিং তাৰপিছত কিমান আহিব ফিজ কিমান পে কৰিব লাগিব 3000 পিছত কনফাৰ্ম ক্লিক কৰিব লাগিব কনফাৰ্ম ক্লিক কৰাৰ পিছত ইয়াত বেলেগ বেলেগ অপশ্যনছ আহিব নেট বেংকিং আছে কাৰ্ড পে'মেণ্ট আছে আপোনালোকৰ যিটো সুবিধা হয় সেইটো কৰিব যদি নেট বেংকিং আছে কাৰোবাৰ তেওঁলোকে নেট বেংকিং কৰিব পাৰে আৰু ষ্টেট বেংকৰ ATM কাৰ্ড বা আদাৰ বেংকছৰ ডেবিট কাৰ্ড কিবা আছে যদি প্ৰায়ভাগৰ আদাৰ বেংকৰ ডেবিট কাৰ্ড থাকে বা ষ্টেট বেংকৰো থাকে গতিকে মই এইটো ক্লিক কৰি দেখাইছোঁ কিদৰে ওলাব ইয়াত ক্লিক কৰাৰ পিছত এই ধৰণে অপশ্যন এটা আহিব 3000 এমাউণ্ট কিমান আৰু ইয়াত আপোনালোকৰ কাৰ্ড নাম্বাৰ দিব লাগিব তাৰপিছত গোটেইখিনি এমাউণ্টটো ইয়াত দেখিছে 3000 আছে গোটেইখিনি ডিটেইলছ দি পেলাই ইয়াত ফিটো পে'মেণ্ট কৰিব লাগিব গতিকে এইটোৱে প্ৰচেছ আছিল আপোনালোকে কিদৰে শংকৰদেৱ ইউনিভাৰ্চিটি আণ্ডাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব গতিকে কাৰোবাৰ যদি কিছুমান কনফিউজন থাকি যায় তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে আৰু ইয়াৰ পিছত যোনখন ৰিচিপ্ট পাব পে' কৰাৰ পিছত এখন একনলেজমেণ্ট লেটাৰ আহিব আৰু সেই একনলেজমেণ্ট লেটাৰখন আপোনালোকে কলেজত জমা দিব লাগিব গতিকে তেতিয়াই গোটেই প্ৰচেছটো কমপ্লিট হ'ব গতিকে আজি ইমানেই আছিল আজিৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে খুব সোনকালে পাই যায় ধন্যবাদ